ভাতকেৰেলা ছিঙি আছোঁ। এয়া ভাতকেৰেলা এইটো অকণমান লৈ দিয়া, খৰাহিটো লৈ দিয়া। পাণ অকণমান ওপৰৰ পৰা ছিঙিবলগীয়া হৈছে, মানে মাটিৰ পৰা লগ নাপায়। এয়া ভাতকেৰেলা দেখিছেনে, চাং দিছোঁ, নিজে চাং দিছিলোঁ। আমাৰ পিনে নলবৰীয়া ভাষাত এইটো চাং বুলি কয়, আপোনালোকৰ ভাষাত কি বুলি কয় আপোনালোকে জনাব। গোটেই ভাতকেৰেলা, ঘৰৰ ভাতকেৰেলা খাই আছোঁ। সেয়া ভাতকেৰেলা ছিঙিলোঁ। এইটো পাণ গছ দেখিছেনে, সেইদিনাখন বহুখিনি পাণ বিক্ৰী কৰা হৈছে, আৰু আছে এইটো। গতিকে এইবাৰ আকৌ কি দিছোঁ, এইবাৰ কোমোৰা দিছোঁ। কোমোৰা এইবিলাক এই দিয়া হৈছিলে, বগাইছে, এতিয়া লাহে লাহে ফুলিব আৰম্ভ কৰিছে। ইয়াৰ পিছত পানীলাও এয়া দেখিছেনে, পানীলাও। যেতিয়া লকডাউন পালোঁ মই সময় এনেই পঠোৱা নাই, প্ৰতিটো দিনাই মই ব্যস্ত থাকোঁ। এইবিলাক পানীলাও, ভেন্দি দেখিছে, কেইডালমানে কৰিছোঁ। ঘৰৰ নিজৰ, আমি মেডিচিন আৰু সাৰৰ বস্তু নাখাওঁ, ঘৰৰ লোকেল একদম। ইয়াত কোনো ধৰণৰ সাৰ নাই, মেডিচিন নাই, নিজে কেইটামান হ'লেই হ'ল, আজিৰ খোৱাখিনি হ'লেই হ'ল। আপুনি যদি ভাবে যে মই মোৰ ঘৰতে উৎপাদন কৰি মই নিজে খাম, গতিকে বজাৰৰ যদি আমি সেইদিনাখন বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই কৈছে, সকলোৱে যদি ভাবে যে মই বজাৰৰ পৰা কিনি আনিম, তেতিয়াহ'লে আৰু বস্তুৰ সামগ্ৰীৰ দাম বাঢ়িবই। কিন্তু যদি ভাবে যে নহয়, আমি বজাৰৰ পৰা কিনি নানো, মোৰ যিখিনি খোৱা বস্তু, ঘৰত যিখিনি প্ৰয়োজন, সেইখিনি মই নিজে ঘৰতে উৎপাদন কৰি খাম, তেতিয়া ঠিকে আছে। এই আমাৰ গৰুকেইটা দেখিছেনে, গৰুকেইটা ঘৰৰ গাখীৰ খাই আছোঁ। তাৰপিছত এইফালে জলকীয়া, এইখিনি একচুৱেলি মই খুব কামত ব্যস্ত হৈ আছোঁ। মোৰ জ্বৰহো মলাই গৈছে, যোৱা ৰাতি মোৰ বিৰাট জ্বৰ। এয়া যোৱাকালি খুব কষ্ট কৰিছোঁ খেতি পথাৰত। জলকীয়া ইমান, এইটো খুব সুন্দৰ জাত, খুব জ্বলা হয়, খুব জ্বলা। এটাতকৈ চাগে দুটা, মই কিন্তু খাব নোৱাৰোঁ, আপোনালোকে হয়তো পাৰিব পাৰে, বহুত জ্বলা হয়। চ' মই সময়ৰ সৎ ব্যৱহাৰ কৰোঁ, প্ৰতিটো সময়ে মোৰ কাৰণে খুব মূল্যৱান। গতিকে মই এতিয়া আজি কেইদিনমান আগতে মই ভোট জলকীয়া কেইটামান ৰুইছোঁ, 10-12ডালমান। সৰু ঘৰতে কিছুমান প্লাষ্টিকৰ বাচন আছিলে, বাল্টি চাল্টি পৰি আছিলে, এইবিলাকত মাটি ভৰাইছোঁ। মাটি ভৰাই আপোনাৰ ভোট জলকীয়া ৰুইছোঁ, 10-12ডাল ভোট জলকীয়া হৈছে। তাৰ 2ডালমানত লগা আৰম্ভ কৰিছে। আপোনালোকক যেতিয়া ভালকৈ ভোট জলকীয়া লাগিব, মই আপোনালোকক দেখাম, ঘৰৰে ভোট জলকীয়া। চ' আমি প্ৰত্যেকে যদি আমি সময়খিনি যদি সৎ ব্যৱহাৰ কৰোঁ, আমি যদি ভাবোঁ যে মই ঘৰতে উৎপাদন কৰি জৈৱিক পদ্ধতিৰে, ঘৰত কোনো সাৰ নিদিয়াকৈ একদম গোবৰৰ সাৰ ব্যৱহাৰ কৰি মই ঘৰত মোৰ নিজৰ মানে খোৱা যিখিনি আছে, মোৰ লগতে ঘৰৰ পৰিয়ালৰ আটাই আমি ঘৰৰ ভাল বস্তু খাম, তেতিয়া ঘৰত কৰিব পাৰে। সময়খিনি এনেই আৰু মোবাইল বা টিভি বা অন্যান্য কামত এনেই নষ্ট কৰাতকৈ, গেম খেলি নষ্ট কৰাতকৈ সৎ ব্যৱহাৰ কৰক, খেতি পথাৰৰ কাম কৰক। ইয়াততো আমি কোনো সাৰ দিয়া নাই বা সাৰ নিদিওঁ, গোবৰ সাৰ দিম। ইয়াতে যোৱাকালি মই আপোনালোকক ফটো কেইটামান দিছোঁৱে, নিজে হাল মাৰিছোঁ, মানুহ আছিলে, মই অকলে নোৱাৰোঁ, হাল মাৰিছোঁ। আজি এয়া ৰুই আছে। চ' মই ক'লোৱে নহয়, লাও, কোমোৰা, ভাতকেৰেলা, ভেন্দি, বেঙেনা, জলকীয়া, মোটামুটি কৰি ধৰক আমি ঘৰৰ খায়েই আছোঁ আৰু প্ৰায় কিনিবলগীয়া হোৱা নাই। চ' আপোনালোকে চেষ্টা কৰিবচোন।